তো হাই গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল PK ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এইটো চাওক বাই মই মানে ঘৰৰ পিছফালে আছোঁ, কাৰণ ঘৰত ভিডিঅ'টো বনাবলৈ অকণ অসুবিধা হয়, মানুহজন আছে কথা চথা কৈ থাকে, তো ভইচটো আহি যাব পাৰে, তো বাহিৰত আহিছোঁ। আৰু আজি আমাৰ নামঘৰত পাতি আছে এখন সাংঘাতিক ধৰণৰ বিয়া। তো 11খন বিয়া আৰু 14খন উপনয়ন আৰু 5খন চয়াকৰণ মানে হ'ব, আৰু গোটেই মানে 30জন মানুহ হ'ব, আৰু পূৰা নামঘৰত মানে মানুহ ভৰ্তি হৈ যাব, আৰু বহুত ডাঙৰকৈ পাতি আছে মানে বিয়াখন। তো মোৰ আজিলৈকে এনেকুৱা বিয়া দেখা নাই, তো গৈ পেলাই চাওঁগৈ আৰু আপোনালোককো দেখাম আজি। অকণো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ গোটেই ভিডিঅ'টো চাই থাকিব, আৰু তেতিয়া মজাটো পাব। আৰু যোনে যোনে আজিলৈকে তেনেকুৱা বিয়া দেখা নাই তেওঁলোকে চাব পাৰিব। আৰু এতিয়া মই যাম তালৈ, তাৰ মানে এতিয়া দিন হৈ আছে, অকণমান ৰাতি যাম, তেতিয়াহে মজাটো চাম। তো চাই থাকক, তো বিয়াখন দেখাই আছোঁ। তো এতিয়া মই যাওঁ তালৈ, মানে ওলাই কৰি। আৰু এয়া চাওক দৰা সজাই আছে, আৰু আমাৰ গাঁৱত মানে দুটা নামঘৰ আছে, সেইটো নামঘৰত মানে বিয়াৰ আয়োজন চলি আছে, আৰু ইয়াত মানে সকলোকে দৰা সজাই কৰি লৈ ইফালেদি একপাক ঘূৰাই কৰি নি পেলাই তাত ৰখা বিয়াখন পাতি আছোঁ ইয়াত। আৰু ইয়াত দৰা চৰা পূৰা সজাই কৰি আছে ন, আৰু তুমি আহা আগৰ লগত, এই লাষ্ট কৰে ই মোৰ লগৰ, আৰু ইয়াৰো মানে তোমাৰ কি হয় বইনা, ইয়াৰ বইনাৰো বিয়া হৈ আছে, আৰু এইটো মোৰ লগৰ এইফালে পোহতা, এই মোৰ লগৰ দৰা সাজিছে আজি, পুৰা মানে এনজয় ফূৰ্তিত আছোঁ ন আজি, কাৰণ মোৰ লগৰটো আজি বিয়া। আৰু এটা কথা, মোক সখী হ'ব দিছিলে, কিন্তু মই সখী হ'ব নোৱাৰিলোঁ এটা বিশেষ কাৰণত, কাৰণটো মই পিছত ক'ম। এতিয়া আজি বিয়াখন মই আজি ৰাতি যিমান টাইম থাকোঁ মই চব দেখাই দিম, আপোনালোকে বিয়াখন চাই দিব। ইয়াৰ নামঘৰ বিয়া হৈছে, ফুল এনজয়। আৰু এই নামটো কৈ দিয়া, তই চাই থাক। নমস্কাৰ, মোৰ নাম অজয় জক। অজয় জক, ঠিক আছে। এতিয়া বাই বাই দিয়ে, টাটাটো দি দে, হাই বুলি দি দে। হাই, হেল্ল', হাউ আৰ ইউ? আই এম ফাইন, থেংক ইউ। তো দৰা চৰা মানে ঘূৰাই কৰি লৈ আহিলে, সেয়া চব ৰাইজ আহি আছে নামঘৰলৈ, আৰু মানে মইহে নাপালোঁ, কাৰণ বিশেষ কাম এটাত এফালে গ'লোঁ, আহি পেলাইহে নাপালোঁ। তো বিয়াও বিয়া মানে একদম পূৰা সাংঘাতিক বিয়া, আৰু চাওক সকলো একদম গাঁৱৰ মহিলা জীয়ৰী নাচ ডান্স, আৰু এনেকুৱা সঁচাই বহুত ভাল লাগিছে। লাইফত এনেকুৱা এখন বিয়া ফাৰ্ষ্ট দেখিছোঁ, সকলো মিলি কাৰণ 30গৰাকী মানে জনৰ বিয়া হৈছে ন, তো বহুত ভাল লাগিছে চাই। আৰু এই ছাতিৰ তলত এয়া চাওক চব দৰা ছাতিৰ তলত, আৰু তাত ওচৰত গৈ দেখাব নোৱাৰোঁ, বৰ ভিৰ ন, সোমাই যাব নোৱাৰে। তো বাকী আপোনালোকক সকলোখিনি দেখাই আছোঁ, চাই থাকক। আৰু এনেকৈ হৈ গ'ল সময়, আৰু চাওক পূৰা বাকীখিনি মানে আয়োজন কৰিছে, আৰু ভিতৰত দৰা কইনা গৈ বহিছে, বহি পেলাই বাকী যিখিনি কাম কৰিবলগীয়া আছে মানে কৰি গৈ থাকিব। তো সকলোবোৰ আপোনালোকক দেখাই আছোঁ। পূৰা বেনো আনিছে একদম, এফালে বক্স এফালে বেন, একদম পূৰা দুইফালে দুটা বজি আছে। এতিয়া খালি মানে ৰাইজৰ আৰু নাচাহে কথা, আৰু মানে তামাম ফূৰ্তি কৰি আছে, সঁচাই বহুত ভাল লাগিছে। তো এয়া বাহিৰৰ পৰা যে অথনি দেখাইছিলোঁ, এতিয়া ভিতৰৰ পৰা মানে ভালকৈ চাই লওক। আৰু এইখিনি আয়োজনো মানে লাহে লাহে চেঞ্জ হৈছেহি, আৰু নেক্সট আছে, তাৰপাছত কি হয় সকলোবোৰ দেখাই দিম। আৰু পূৰা এইজন বামুণ আছে মাজত, মানে কি কৰিব লাগে এইবিলাক মানে দেখাই দি কৰি আছে। আৰু তাৰপিছত এনেকৈ মানে দৰাক বহোৱা হয় ছাইডত, বহাই পেলাই আৰু বাকী কি কৰে কৰিব। তাৰ আগত আমি জানি লওঁ নেকি মানে বিয়াখনৰ, আৰু ইমান সকলো লগৰ বিয়া মানে একেলগতে পাতিছে, কেনেকুৱা হেৰি পাতিছে, মানে কেনেকুৱা ধৰণৰ হেৰি হয়, আমি সকলোবোৰ জানি লওঁ। তো এই বিয়াবিলাক পাতিম বুলি
চিন্তা কৰি আছোঁ একেবাৰে মানে পোৱালিও হ'ল। তাৰপিছত আমাৰতো চব অবিয়ৈ, আমাৰ হিন্দু সমাজে বিয়ৈৰ লগত অবিয়ৈ বহিব নিদিয়ে। অবিয়ৈ বহিব নিদিয়ে, সেইকাৰণে আমি কেইজনমান মানুহে চিন্তা এটা কৰিলোঁ, তেওঁলোকৰ হতুৱাবলৈ সিহঁতৰ বিয়া পাতিম, তহঁতে গোটেই ৰাইজখিনি, গোটেই গাঁৱৰ ৰাইজখিনি সেই হিচাপে তেওঁলোকে গোটালে। ৰাইজে গোট খালে বোলে অঁ তোমালোকেও হাত উজান দিয়া, আমিও হাত উজান দিম, বিয়া হৈ যাব। গতিকে তেওঁলোকৰ পৰা মাত্ৰ 1500কৈ লৈছে আৰু খানা খোলা মাইক বেন এইবিলাক চব ৰাইজৰ কথা সিমানেই। আৰু হেৰি কিছুমানত আমাৰ যিটো স্বধৰ্ম লগুণ দিয়া বুলি কয়, এই লগুণ দিছোঁ কেইজনমানক, 14জনক লগুণ দিছোঁ, তেওঁলোকৰ মাত্ৰ 700 টকা। আৰু চোৱাকৰণ হৈছে, চোৱাকৰণৰ মাত্ৰ 500 টকা, বাকীখিনি ৰাইজৰ। জ্যেষ্ঠজনে যিখিনি কথা কৈছে সম্পূৰ্ণ শুদ্ধ কথা কৈছে, ইয়াত কোনো অসত্য নাই। সেয়ে আমি সকলো গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেখেতলোকক আমি উদ্ধাৰ কাৰ্যত আগবাঢ়িছোঁ। আৰু তেখেতে যেনেকৈ পৰিচালনা কৰিছে তেখেতৰ দ্বাৰাই বৰ্তমান পৰিচালনা হৈয়ে আছে। আৰু এতিয়া গোটেই গাঁওখনৰ ভিতৰত জ্যেষ্ঠ বুঢ়া মানুহ ময়ে। মোৰ এতিয়া 87 বছৰ, এতিয়াও নাচি আছোঁ। সেই দৰা কইনাৰ লগত আজি বেণ্ড পাৰ্টিত নাচিছে, ৰাইজৰ ঠাইত নাচিছে, আনকি তেওঁ এতিয়া বৰ্তমান লোকৰ বিবাহ তেওঁ সম্পূৰ্ণ কৰিব আগবাঢ়িছে। মোৰ এতিয়া ধৰক সৰিয়তলীৰ পৰা আহিছোঁ শান্তিপুৰৰ পৰা। নমস্কাৰ, মোৰ সৰিয়তলী শান্তিপুৰৰ পৰা আহিছোঁ। মোৰ নাম নবীন নাথ। মোৰ ইয়াতে ছোৱালী ভতিজা ছোৱালীজনী পৰিছে, মই সেই বিবাহৰ কাৰণে আহিছোঁ, মই বিয়া দিবৰ কাৰণে আহিছোঁ। আমাৰ মাইকী মানুহ আহিছে, ধোৱা নোৱা কৰিছে, খুব ভাল পাইছোঁ। এই মানে বৰ বেটী যিসকল ৰাইজ ভকত খুব আনন্দ পাইছোঁ, সকলোৰে লগতে চিনাকি পৰিচয় হৈ মোৰ একে এই মই দেখি মই খুব আনন্দ পাইছোঁ। ধন্যবাদ দিছোঁ যে এনেকুৱা এখন বিয়া যে হৈছে এখন গাঁৱত, মই খুব ভাল পাইছোঁ। ভকত বৈষ্ণৱ সকলোকে মোৰ লগত একদম আমোদ হৈ গৈছে। মোৰ মানে এই ব্ৰহ্মনিত হৈছে, মই যদি কাইলৈকে যাম দিয়ে মই ভাবি থাকিবলগীয়া হ'ব। সেইটো কাৰণে মই কি ক'ম, উপায় নাই, ৰাইজ দেখি ধন্যবাদ। আমি ধন্যবাদ দিছোঁ। আমাৰ জ্যেষ্ঠ শ্ৰী গোলোক চন্দ্ৰ নাথ দেৱে তেওঁৰ প্ৰচেষ্টাত যিখিনি কাম বৰ্তমান আগবাঢ়িছে, আগলৈ যদি এনেকুৱা কাম আৰু সুকলমে হয় তাৰ আমি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি বহুত কষ্ট কৰি বৰপেটি গাঁৱত এখন বিয়া পাতিছোঁ। এই বিয়াখনত সকলো মানে দেখি ভাল পাইছে। তেনেকৈ মই নিজে মনত আনন্দ লৈছোঁ। হ'ব। শুক্লেশ্বৰ নাথ তেখেতৰ নাম। তেখেতে বহুত সহায় সাৰথি কৰাৰ লগতে তেখেতে গোটেই আগধৰোতা গোলোকনাথ আৰু শুক্লেশ্বৰ নাথে যিমানখিনি কষ্ট স্বীকাৰ কৰি আজি এই বিবাহ সম্পূৰ্ণ কৰিছে, সেয়ে আমি তেখেতলোকলৈ আমি ধন্যবাদ পাত্ৰ। হ'ব, ধন্যবাদ। আপোনালোকৰ এনেকুৱা ধৰণৰ কাম সম্পন্ন হৈছে? আজি প্ৰায় আমি জন্ম হোৱা আগৰ পৰাই এনেকুৱা কাম হোৱা নাছিলে। এইবাৰ ৰাইজ বৰপেটি গাঁৱত নিজে এই অনুষ্ঠানটো পতা হ'ল। দিনে ৰাতিয়ে কালিৰ পৰা কালি আমাৰ হিন্দু ধৰ্মমতে বিবাহ হ'ল। তাৰপিছত আজি বিবাহৰ দিন হৈছে। 24-25জনমান ল'ৰা তেওঁলোকে বিবাহ হৈছে। 14জন ল'ৰা উপনয়ন হৈছে লগুণ, 9জন চুৱাকৰণ আৰু 5জনৰ চুৱাকৰণ। টোটেল মানে 40 বা 42জন ন? আপোনালোকৰ এই প্ৰচেষ্টাটো কিমান দিনৰ পৰা আপোনালোকে লগ বুলি ভাবি আছিল? আমি গাঁওখনৰ আৰ্থিক অৱস্থা বেয়া দিছোঁ কিছু, তেওঁলোকে নিজে ধৰ্মীয় কামখিনি কৰিব নোৱাৰে। গতিকে আমি ৰাইজে ভাবিলোঁ যে তেওঁলোককো আমি শুদ্ধ কৰি দিওঁ আমাৰ নীতিমতে। যে শুদ্ধ কৰি দিম বুলি আমাৰ ৰাইজে এই প্ৰচেষ্টাৰ হাতত লৈছিলে। ইয়াত যিটো বুঢ়া বিয়া সম্পূৰ্ণ হ'ল বা চুৱাকণ বা লগুণ লোৱা, মানে এইকেইটা বস্তু মানে লোৱা নহ'লে বা এইকেইটা কাম কাৰ্যত কৰা নহ'লে মানে কি ৰাইজৰ শাৰীত বহিব দিয়া নহয় নেকি? বহিবলৈ দিয়া হয়, কিন্তু নীতিমতে আমাৰ তেনেকৈ নোৱাৰে। অবিয়ৈ বুলি কয় এটা প্ৰশ্ন আছে, সেই অবিয়ৈ প্ৰশ্নটোতে হ'ল বুঢ়াসকলে অকণমান আঁতৰত ৰাখে
আৰু ধৰ্মীয় যিখিনি ৰীতি নীতি নিয়মখিনি তেওঁলোকৰ হাতত নাহে। যেতিয়া নেকি লগুণডাল লয় তেতিয়া ৰীতি নীতি নিয়মতে আহে আৰু তেওঁলোকৰ ধৰ্মীয় কামখিনি সুকলমে পাৰ কৰি লৈ যাব পাৰে। খুৰা শেষত আপোনাৰ নামটো জনাব নেকি? মোৰ নামটো শ্ৰী কুশল বৰা। ঠিক আছে, থেংক ইউ। তেওঁ এখন গাঁৱৰে পাঠেক হয়, জ্যেষ্ঠ বয়সস্থ হিচাপে তেখেত পাঠেক হয় আৰু তেখেতে যিখিনি বৰ্তমান আপোনালোকক জনালে সেইখিনি সম্পূৰ্ণ শুদ্ধ। আৰু দৰাৰ যিখিনি মানে কাম কৰিবলগীয়া আছিলে কৰি হ'ল। এতিয়া দৰাটো ছিংগল না, এতিয়া মিংগল হৈ যাব চাওক। ই কইনাক মাতি আছে। সোনকাল কৰ, দেৰি কৰি আছ, 12টা বাজিব গ'ল। বিয়া হৈছে দিনটো ভাল লাগিছে আজি, মানে বহুত মনটো ভাল লাগিছে। ঐ নালাগে। 68ত প্ৰতিষ্ঠা এই নামঘৰটো বৰবেটী মানুহৰ মাজত সদায় এই নামঘৰটোৰ ধনেশ্বৰ সাহাৰ্য বৃদ্ধি মৰ্যাদাৰ কল্পনাই লাখ টকা ওচৰা ওচৰি কামাই এই নামঘৰটো মৰমতে বুঢ়া নামঘৰ বুলি সেইটো মোৰ এনেই এবাৰ ধেমালি কৰিলে লগৰবোৰে আৰু বেয়া নাপাব বিয়া বুলি। আৰু এতিয়া চাওক, উঠনি যে দৰাই মাতিছিলে যজ্ঞলৈ ওলাই আহিব দিছিলে, এতিয়া চাওক কইনা আহি গ'ল, মানে দৰা এতিয়া মিংগেল হৈ গ'ল। আৰু এতিয়া চাওক দৰা আৰু কইনা মিলি পেলাই মানে যিখিনি নিয়ম আছে কৰিবলগীয়া বামুণে শিকাই দি আছে আৰু তেওঁলোকে কৰি আছে। তো নিজান বনতে কুলিয়ে মাতে, মামা বুলিলে মাতুতা নাই, বুলিলেও মাতুতা নাই, চিঞৰে বুলিলেও বুজাওতা নাই। ওৰে ওৰে হেলিকপ্টা ঘূৰি ঘূৰি পৰে, এৰে এৰে হেলিকপ্টা ঘূৰি ঘূৰি পৰে, মা দেউতাই কতে ছোৱালীজনীক অলপ মৰম চেনেহ কৰি দিয়ক। আইও ইমান দিন থাকিলি মোৰ ঘৰত, আজিৰপৰা তোমালোকক বৰ পুত্ৰলৈ খেদাই দিলো। এইটোকে কোৱা হয় আমি খুব কাটি দিয়াটো বুলি যে কওঁ। আমি যে কওঁ আমাৰ আজি নিয়মত খুব কাটি
ছোৱালীৰ ককায়েকে যে মানে কইনাক লৈ যায় হোমৰ গুৰিলে, ইয়াচাক লৈ গৈছে, সেই তেনেকুৱা নিয়ম আছে মানে লৈ যাব লাগে। তো হোম পুৰা লৈ গৈছে, এতিয়া হোম পুৰিব। আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, নহ'লে বহুত লম্বা হৈ যাব গোটেই ভিডিঅ' দেখাওঁ বুলি ক'লে। আৰু আপোনালোকেতো জানেই আৰু বিয়াত মানে কি কি নিয়ম হয় কেনেকুৱা, সেইখিনি আৰু খালি এইটো দেখালোঁ যে ইমানকেইজন মানে কইনা দৰা একেলগে যে হৈছে বিয়াখন, সেইটোৱে দেখাইছোঁ। আৰু বহুত ভাল লাগিল বিয়াখন চাই। এতিয়া আৰু হোম পুৰিব, তাৰপিছত আখৈ দিব আৰু বিয়া চেচ সকলোৱে জানেই আৰু দেখাই নাথাকোঁ আৰু যিমানখিনি পাৰিলোঁ দেখালোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। তো আজিলৈ বাই বাই। আৰু যোনে যোনে ভিডিঅ'টো অকণমানো চাই ভাল পালে তে লাইক শ্বেয়াৰ কৰি দিব, আৰু কেনেকুৱা পালে বিয়াখন চাই পেলাই জনাবলৈ নাপাহৰিব। বাই।